আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি মানে ছাগলী বিতৰণ কৰা যি কাৰ্যসূচী মানে আমাৰ বাইদেউসকলক আমাৰ দাদাসকলক যাতে আমাৰ অঞ্চলত স্বাৱলম্বী কৰা এটা আৰ্থিকভাৱে যাতে সহায় হয় তাৰে এটা কামনা কৰি পেলাই আমাৰ সন্মানীয় বিটিআৰৰ CM ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াই এটা মানে আঁচনি লোৱা হৈছিলে। সেই আঁচনি দি আমি আমাৰ তামোলপুৰত আজি 100টা সেল্ফ হেল্প গ্ৰুপক আমি আজি ছাগলী বিতৰণৰ কাৰ্যসূচী লৈছোঁ আৰু অহা ডিচেম্বৰৰ 15 তাৰিখৰ আগে গড মিছনৰ যি আমাৰ নতুন এটা কনচেপ্ট লৈ পেলাই এটা মিছন লোৱা হৈছে। সেই মিছনৰ বেনিফিচিয়াৰীসকলে এটা আধুনিক এটা ঘৰ ট্ৰান্সফাৰ কৰিব পৰা এটা ঘৰ তেনেকুৱা এটা বনোৱা হৈছে আৰু কাৰ্বি আংলঙৰ যি মানে ছাগলী তাৰে যোনটো বিধটো আমি ভাল বুলি সকলোৱে অসমবাসী ৰাইজে জানে আৰু কাৰ্বি আংলঙৰ যি মানে ছাগলী সেই ছাগলীটো বিটিআৰ অঞ্চলত এভেইলেবল কৰাৰ এটা উদ্দেশ্য আৰু ছাগলী পালন কৰি পেলাই মানুহে স্বাৱলম্বী কৰিব পাৰে তাৰ এটা কনচেপ্ট লৈ পেলাই ইয়াৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্য লৈ পেলাই আমি ছাগলী মিছনটো লঞ্চ কৰা হৈছে। ডায়েৰী ডেভেলপমেণ্টৰ যি আমাৰ বিটিআৰ অঞ্চলৰ যি গাখীৰৰ কমিউনি সেই কমিউনিটো আমি মানে মেকআপ দিয়াৰ কাৰণে আমি অলৰেডি ডায়েৰী ডেভেলপমেণ্টৰ এটা দ্ৰুত মিছন বুলি এটা লঞ্চ কৰা আছে আৰু দ্ৰুত মিছনটো বহুত ডাঙৰ মিছন 2000 কোটি টকা দি পেলাই এই আঁচনিটো লঞ্চ কৰা হ'ব আৰু এইটো অহা জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হ'ব আৰু অলৰেডি আমি মানুহক অলৰেডি গুৰু আৰু মানে মৌ এইবিলাক অলৰেডি চিৰাং ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। আগামী ডিচেম্বৰ মাহত তামোলপুৰ আৰু ওদালগুৰি দুটা ডিষ্ট্ৰিক্ট মিলি পেলাই আমি ইয়াত ডিষ্ট্ৰিবিউশ্যন চেৰেমনিটো ল'বলৈ গৈ আছোঁ।